নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। বতৰটো কেইবাদিনো ধৰি ডাৱৰীয়া হৈ আছে। সেয়ে ভাবিলোঁ কিবা স্পাইচি টাইপৰ ৰেচিপি এটাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু সেয়েহে আজি কি বনালোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া দেখিছে আমাৰ আজি ৰেচিপিটো বনাবৰ কাৰণে এইখিনি বস্তুৱেই লৈ লোৱা হৈছে। ইয়াত আদা, ৰচুন, পিঁয়াজ, বন্ধাকবি লৈ লৈছোঁ আৰু ইয়াত কেঁচা জলকীয়া যাব। ইয়াত ঘৰুৱা মছলাৰে প্ৰয়োগ কৰা হ'ব। আগতীয়াকৈ চাটনিখিনি প্ৰস্তুত কৰিবৰ বাবে মটৰ মাহ লৈ ল'লোঁ আৰু তাত ৰচুন, আদা আৰু দুটা জলকীয়া পুৰি লৈ ল'লোঁ আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈ ল'লোঁ আৰু অলপমান পানী দি মিক্সিত গুড়ি কৰি ল'লোঁ। তাৰ পাছত অলপমান নিমখ দি ভালদৰে চাটনিখিনিত মিক্স কৰি এটা বাটিত উলিয়াই ল'লোঁ। মটৰৰ চাটনিখিনি ৰেডি কৰি ল'লোঁ। তাৰ পাছত বন্ধাকবিখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু পিঁয়াজ দুটা সৰু সৰুকৈ কাটি লৈ মোহাৰি ল'লোঁ। তাৰ পাছত আদা ৰচুন অলপ খুন্দি ল'লোঁ। এটা বাটিত বন্ধাকবিখিনি থৈ তাত কি দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইটো দেখিছে নহয়, বেচনৰ 200 গ্ৰামৰ পেকেট। ইয়াৰ আধাখিনিমান ইয়াত মিক্স কৰি ইয়াত কি বস্তু মিলাম এই গোটেইখিনি শেষলৈকে চাই থাকিব। সৰু মগ এটাত বেচনখিনি ইমানটো পৰিমাণে লৈ লৈছোঁ। এমগো লোৱা নাই, তাতছে অলপ কম লৈছোঁ। এতিয়া এইখিনি ইয়াত ভালদৰে মিক্স কৰি দিব লাগিব। 1 চামুচ ৰেড চিলি পাউডাৰ, ঘৰৰ হালধি হোৱাৰ কাৰণে ইমান কণ জোখৰে লৈছোঁ, কাৰণ বহুত বেছিয়ে কালাৰ উঠে ঘৰৰ হালধি যেতিয়া। নিমখ 2 চামুচ লৈছোঁ নিমখ। ঘৰৰ জালুকৰ গুড়া অলপ লৈ লৈছোঁ। অলপমান বেকিং পাউডাৰ লৈ লৈছোঁ। পিচি থোৱা আদা ৰচুনৰ পেষ্টখিনি, জলকীয়া অলপ, তাৰ ওপৰত কাটি থোৱা পিঁয়াজখিনি দি অলপমান ৰিফাইন তেল দি ভালদৰে মোহাৰি ল'ম। যদি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। ভালদৰে মিক্স যাবলৈ অলপমান পানী ব্যৱহাৰ কৰিম ইয়াত আৰু ভালদৰে মিক্স কৰি ল'ব লাগিব। চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে। পকৰা বনাবৰ কাৰণে আমাৰ যোগাৰখিনি হৈ গ'ল আৰু এইখিনি এতিয়া 5 বা 10 মিনিটৰ কাৰণে এখন কাঁহীৰে ঢাকি থৈ দিম। এতিয়া আমাৰ এইখিনি পকৰাৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া এইখিনি বনাওঁগৈ ব'লক। এতিয়া দেখিছেই জুই ধৰি ল'লোঁ আৰু কেৰাহীখন বহাই দিয়াৰ পাছত গৰম হোৱাৰ পাছত ইয়াত ৰিফাইন তেল দি এটাকৈ বন্ধাকবিৰ পকৰাখিনি দি দিম আৰু অলপমান সিজাৰ পাছত ভালদৰে লুটিয়াই ল'লোঁ আৰু এনেকৈয়ে লুটিয়াই লৈ আমাৰ ফাৰ্ষ্ট পকৰাখিনি ৰেডি কৰি ল'লোঁ। প্ৰথমতে বনোৱা পকৰীখিনি পাপা মাক দিলোঁগৈ আৰু তেওঁলোকৰ ৰিয়েকশ্যন চাব দেই। লগতে আমাৰ ঘৰৰ ছাগলী মাইনীজনীকো দিলোঁগৈ আৰু বাকী থকা পকৰাবোৰ এটাকৈ বনাই ল'লোঁ। তাকৈ ভিডিঅ'টো বনাওঁতে বহুত বেছিয়ে কষ্ট হৈছে। নিজেও অকলেই কেমেৰা ধৰিবলগীয়া হৈছে, বনাবলগীয়া হৈছে। গতিকে আপোনালোকে যিসকলে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। কি কৰিব, একো সুবিধা নাই, সেয়ে এনেকৈ ভিডিঅ' কৰিবলগীয়া হৈছে। পকৰীৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব দেই। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। পকৰা বুলি ক'লে কাৰ লোভৰ পানী পৰে কমেণ্ট কৰি জনাব দেই। এয়া হৈ গ'ল আমাৰ বন্ধাকবিৰ পকৰা ৰেডি। আৰু আজি গৰম বন্ধাকবিৰ পকৰাখিনি মটৰৰ চাটনিৰ লগত
খাম। এতিয়া ময়ো খাই লওঁ আৰু ঘৰৰ মানুহকো দিম। এইবাৰ আকৌ পকৰি টেষ্ট কৰালোঁ। এই আমাৰ গা নোধোৱা আলাদা খাইছে। এতিয়া গৰম গৰম পকৰাখিনি মটৰৰ চাটনিৰ লগত ধুনীয়াকৈ উপভোগ কৰোঁ। এতিয়া মই খাওঁ। আজিলৈ আহিছোঁ। ৰেচিপিটো ভাল পালে শ্বেয়াৰ কৰিব দেই।